এইটো হৈছে মাহ, সেইটো কি জানো কি মাহ নাজানো। সেইটো বনাম ৰাতিপুৱা, অলপ তিয়াই থৈ দিওঁ। এইটো হেল্ল' এভৰিৱান, নমস্কাৰ। আশা কৰোঁ সকলো ভালে আছে। স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। মই এতিয়া ৰাজমাহ বনাবলৈ লৈছোঁ আৰু ভিডিঅ'টো চাই থাকক একদম শেষলৈকে। এতিয়া মই ৰাজমাহটো তিয়াই থ'লোঁ 3 ঘণ্টাৰ পাছত। ৰাজমাহটো 3 ঘণ্টামান তিয়াই থোৱাৰ পাছত ধুনীয়াকৈ ফুলি গৈছে। চাওকচোন ইমান ধুনীয়া ডাঙৰ ডাঙৰ হৈ গৈছে, দেখিব ইমান ধুনীয়া লাগিছে। মানে সঁচাকৈ মুকুতা ৰাজমাহ বুলি কৈ যে একদম মুকুতাৰ দৰে। এতিয়া মই 5-6টামান চিটি দি দিম যাতে একদম পূৰা গুলগুলীয়াকৈ সিজি যায় আৰু পাছত মই চম্ভাৰ মাৰি দিম। মাহখিনি ধোৱা হৈ গৈছে আৰু ইয়াতে মই আলু কেইটামান কাটি দিম যাতে গোটেইখিনি সমানে সিজি যায়, আলু চালু আৰু একেলগে মানে তেল মাৰি দিবলৈ মোৰ সুবিধা হয় সেইবাবে। হেল্ল' এভৰিৱান, আপোনালোকে ভিডিঅ'টো চাই প্লিজ পাহৰি নাযাব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মই যেতিয়াতে ভিডিঅ'বোৰ আপলোড কৰোঁ তেতিয়াতে আপোনালোকে ন'টিফিকেশ্যনটো পাই যায় যে মই কেতিয়া ভিডিঅ' আপলোড কৰিছোঁ। তাৰপাছত যদি ভাল লাগে ভিডিঅ'টো তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব। আৰু যদি ভিডিঅ'টো আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে প্লিজ মোৰ মানে যিটো পেজ আছে সেই পেজটো ফ'ল' কৰি দিব। ফেচবুক পেজটো ফ'ল' কৰি দিয়াৰ লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি আপোনাৰ ভিডিঅ'টো অকণমান হ'লেও মানে ভাল লাগিছে তেনেহ'লে। আলুখিনি এয়া দেখিব পাইছে বাকলি গুচাই হৈ গৈছে আৰু মই ধুই আছোঁ ধুনীয়াকৈ একদম চাফাকৈ ধুই দিছোঁ। বাকলি ছাগলী থাকিলে মই বেয়া পাওঁ অলপমান, সেইটো কাৰণে বহুতবাৰ ধুইছোঁ আৰু মই তেনেকৈ ধুইয়ে লওঁ। আৰু এতিয়া মই কুকাৰত দি দিলোঁ। কিটচেনটো পূৰা খেলি মেলি হৈ আছে, ইমান মন নকৰিব, ইগন'ৰ কৰিব। লগতে অলপমান নিমখো দি দিছোঁ, 2 চামুচমান দি দিছোঁ। আৰু যদি নিমখটো কম যেন হয় পাছত আঞ্জাটো তেল মাৰোঁতে তেতিয়া অলপমান দি দিম আৰু। ঠাণ্ডা বহুতেই পৰিছে, ভাত চাত বনাবলৈ এলাহে লাগে, তথাপিতো উপায়োতো নাই, খাবই লাগিব, জীয়াই থাকিবলৈতো খাবই লাগিব। সেইকাৰণে ভাতটো বনোৱাটো জৰুৰী, তাৰ লগত আকৌ কিবা কিবি আঞ্জা চাঞ্জা খোৱাটোতো জৰুৰী, খোৱা মেইন মানে। এইফালে কেৰাহী গৰম হৈ আছে, এতিয়া তেল ঢালি দিছোঁ। তেল মই বেছি দিয়া নাই, অকণমান দিছোঁ। তেলটো গৰম হোৱাৰ লগে লগে কেইটামান জিৰা দি দিছোঁ। জিৰাখিনি ফুটিছে, এতিয়া মই পিঁয়াজ দি দিম। পিঁয়াজখিনি অলপমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। তাৰপাছত মই আদা নহৰু পেষ্ট এটা বনাইছোঁ সেইটো ঢালি দিম। পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে, এতিয়া মই আদা নহৰু পেষ্ট অলপমান খুন্দি থৈছিলোঁ সেইখিনি দি দিছোঁ। আৰু ইয়াৰ কেঁচা যিটো গোন্ধ আছে সেই গোন্ধটো যোৱালৈকে মই অকণমান সময় ভাজি থাকিম। ধুনীয়াকৈ ভাজা হৈ গৈছে, এতিয়া মই অকণমান হালধি দি দিম। বেছি দিয়া নাই, অকণমান দিছোঁ সামান্য। এতিয়া গোটেইখিনি মিলাই পেলাই অলপমান ভাজি দিছোঁ। আদা নহৰু পিঁয়াজ সকলো ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া মই বইল কৰি ৰখা মাছ আলুখিনি চম্ভাৰ দি দিলোঁ। এতিয়া অলপ সময় ভাজি থাকিম, বেছি নহয় অকণমান সময় ভাজিম। তাৰপিছতে যিখিনি পানী আছে গৰম পানী সেইখিনি মই ঢালি দিম। হ্যাঁ নাই
পাৰে পাৰে বইল কৰা পানীখিনি এতিয়া মই ঢালি দিলোঁ আৰু এটা উতল আহিলেই হৈ যাব 99% হৈ গৈছে আঞ্জাটো উতল এটা আহিবলৈ দিওঁ এতিয়া অকণমান ঢাকন মাৰি দিম আঞ্জা হৈ গ'ল এতিয়া পৰিৱেশন কৰিব লাগে আৰু গৰমে গৰমে অলপমান বাতিত উলিয়াই লওঁ আঞ্জাখিনি মাক উলিয়াই দিলোঁ মা সোনকালে খাই পেলাই ভাতটো মানে সোনকালে খাই পেলাই শুই দিব আৰু গাটো বেয়া কাৰণে তো এয়া চাওক মায়ে ভাত চাত খালে খাই মেলি একদম বিচনা ঠিক কৰিছে শুব আৰু এতিয়া শুবা আৰু তুমি মায়ে শুব আৰু মাৰ গাটো অকণমান সামান্য মানে জ্বৰ হৈ আছে বতৰটো বেয়া বহুত ঠাণ্ডা পাইছে সেইটো কাৰণে জ্বৰ লাগি আছে ডক্টৰকো দেখালোঁ চব ঠিকে আছে তাৰপিছতে এতিয়া সেইটো কাৰণে ভাত চাত দিলোঁ সোনকালে খাই মেলি মায়ে শুই যাব আৰু মাৰ কাৰণে অকণমান প্লিজ প্ৰাৰ্থনা কৰিব যাতে জল্দি সুস্থ হৈ যায় আৰু সেয়ে তাৰপিছতে এতিয়া আৰু আমি ভাত খাম মাক অলপমান সুধোঁ গাটো কেনেকুৱা পাইছে বাৰু গাটো কেনেকুৱা পাইছা টেবলেট খাইছা খাইছোঁ খাই কৰি এতিয়া অলপ জীয়াই সতা শুম আৰু শুব আৰু এতিয়া মায়ে এতিয়া অসুস্থ যিহেতু বেছি মই ডিষ্টাৰ্ব নকৰোঁ মায়ে শুই যাব এতিয়া আপোনালোকে যদি মাক নিয়া ভিডিঅ'টো মই GNRCত দেখাইছিলোঁ সেই ভিডিঅ'টো যদি চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত দিয়া হৈ আছে সেই ভিডিঅ'টো এবাৰ চাই ল'ব